টিপ্লাই গাঁৱত কোনো এখন মঞ্চ এতিয়ালৈকে চৰকাৰীভাৱে হোৱা নাই। অকল মোৰ বিদ্যালয়ত এখন মই পেলাইছোঁ কিবাকৈ। আৰু যিখন মঞ্চ চাৰিআলিস্থিত আছিল সেইখন গৰৈ মাছ বেচা, লাও কোমৰা বেচা, জিকা ভোল শাক পাচলি বেচা, খাজনাৰ পইচা ৬৬,০০০ টকাৰে উমেশ নাথ সভাপতি, ধনেশ্বৰ নাথ সম্পাদক আৰু মই সহ সম্পাদক থাকি সেই টকাৰে আমি ঘনশ্যাম পাঠক নিৰ্মাণ কমিটিত আছিল, প্লাছ তেওঁ মিস্ত্ৰী আছিল এই প্ৰকাণ্ড বিমবিলাকৰ, হয়নে? গতিকে তেনেকৈ আমি মঞ্চখন গঠন কৰিছিলোঁ। সেইখন কোনো চৰকাৰী মঞ্চ নাছিল। দেশে সম্বৰ্ধনা জ্ঞাপন কৰিছে। ইয়াৰ পিছতে মন্ত্ৰী প্ৰজ্বলনত সহায় কৰিব কৈবৰ্ত সমাজৰ আহ্বান জনালোঁ। আজি আন বছৰৰ দৰে এই ১৪তম বিহু তলিখন উজ্বলাই তোলাৰ বাবে যিসকল ৰাইজ আৰু আই মাতৃসভা উপস্থিত হৈছে তেওঁলোকক সাংস্কৃতিক মঞ্চৰ উদ্বোধন আৰু আমি আমন্ত্ৰণ জনাইছোঁ টিপ্লাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ শ্ৰীযুত যোগবন্ধু কৈবৰ্ত ডাঙৰীয়া দেৱক। তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ টিপ্লাই কৈবৰ্ত সমাজৰ সভাপতি গোপীকান্ত দাস দেৱে। হাত চাপৰি বিচাৰিছোঁ। তেখেতক আগুৱাই গৈ আমাৰ এয়া আমাৰ সাংস্কৃতিক সদস্যসকল, মই দেখিবলৈ পাইছোঁ সদস্যসকলৰ যৎপৰোনাস্তি কষ্ট হৈছে। এখন নতুন মঞ্চ গঠন কৰি নতুন বিহু পতাটো ইমান সহজ নহয়। তেওঁলোকৰ কষ্টই আজি সাৰ্থকতা লাভ কৰিছে। আৰু এই ক্ষেত্ৰত মই দেখিবলৈ পাইছোঁ এইখন বিহুৰ মঞ্চ 3বাৰ চেঞ্জ হৈছে। বিদ্যালয় গৃহত প্ৰথমতে উত্তৰ পিনে আছিল মঞ্চখন, স্কুলৰ সন্মুখত, তাতেও উদ্বোধন কৰিলোঁ। দক্ষিণ পিনে বটগছত আছিল, তাতেও উদ্বোধন কৰিলোঁ। আলা চাপৰিত আজি প্ৰথম 14তম বিহুৰ মঞ্চ উদ্বোধন কৰিবলৈ ওলাইছোঁ। এই ক্ষেত্ৰত মোৰ এটা ক'বলগীয়া, আমাৰ বিহুৰ কাৰণে উপযুক্ত ঠাই এইখিনিয়ে হ'ব। আৰু আমি যদি টিপ্লাই গাঁৱত চাওঁ, সাংস্কৃতিক মঞ্চ, মুকলি মঞ্চ বহুত দি আছে চৰকাৰে। টিপ্লাই গাঁৱত কোনো এখন মঞ্চ এতিয়ালৈকে চৰকাৰীভাৱে হোৱা নাই। অকল মোৰ বিদ্যালয়ত এখন মই পেলাইছোঁ কিবাকৈ। আৰু যিখন মঞ্চ চাৰিআলিস্থিত আছিল সেইখন গৰৈ মাছ বেচা, লাও কোমৰা বেচা, জিকা ভোল শাক পাচলি বেচা, খাজনাৰ পইচা ৬৬,০০০ টকাৰে উমেশ নাথ সভাপতি, ধনেশ্বৰ নাথ সম্পাদক আৰু মই সহ সম্পাদক থাকি সেই টকাৰে আমি ঘনশ্যাম পাঠক নিৰ্মাণ কমিটিত আছিল, প্লাছ তেওঁ মিস্ত্ৰী আছিল এই প্ৰকাণ্ড বিমবিলাকৰ, হয়নে? গতিকে তেনেকৈ আমি মঞ্চখন গঠন কৰিছিলোঁ। সেইখন কোনো চৰকাৰী মঞ্চ নাছিল। সেইখন খাজনাৰ পইচা, মাছ বিক্ৰীৰ পইচা, কোমৰা বিক্ৰী কৰা পইচা, শাক পাচলি বেচা পইচাৰ খাজনাৰ পইচাৰ ৬৬,০০০ টকা। আৰু তেতিয়াৰ কমিটিখন বাকীবিলাক সদস্য আছিল। আৰু উমেশ নাথ আজি ক'ব লাগিব, তেওঁ সভাপতি আছিল, ধনেশ্বৰ নাথ সম্পাদক আছিল, আৰু মই নিজে সহ সম্পাদক আছিলোঁ। ঘনশ্যাম পাঠক আৰু কোনোবাক লৈ এখন নিৰ্মাণ কমিটি হৈছিল, আৰু তেওঁ মিস্ত্ৰীও কৰিছিল সেইখন মঞ্চ। যিয়ে নহওক মঞ্চবিলাক আমি এনেকৈ নকৰি, নিজৰ টকাৰে নকৰি, ইয়াত যদি এখন স্থায়ী মঞ্চৰ কাৰণে আমি ব্যৱস্থা কৰোঁ চৰকাৰৰ ফালৰ পৰা, নিশ্চয় ইয়াতে এখন স্থায়ী মঞ্চৰ প্ৰয়োজন আছে, যথেষ্ট আছে। আৰু এই ক্ষেত্ৰত চৰকাৰে যথেষ্ট দান বৰঙণি দি আছে। অলপ লাগিব আমি ৰাইজৰ ফালৰ পৰা, বিহু কমিটিৰ ফালৰ পৰা। আৰু এই ক্ষেত্ৰত ক'ত যাব লাগে, কেনেকৈ যাব লাগে, সেইবিলাক ৰাস্তা মোৰ লগত আছে। নিশ্চয় আমি পাম, ভৱিষ্যতে যোগাযোগ কৰিম। গম পাই আপোনালোকে উলুবাৰীত দুৰ্গা পূজা কৰিছিল, তাতে আমাৰ মঞ্চ হৈছে, ব্ৰিজখন হৈছে, ৰাস্তা হৈছে,
গতিকে এইবিলাক উন্নয়নমূলক কাম তেতিয়াহে হ'ব যেতিয়া এনেকুৱা অনুষ্ঠানবিলাক থাকিব। ইয়াতে বিহু নহয় আৰু কিবা কিবি হওক, অনুষ্ঠানটোৰ মানে ইয়াতে কি হওক, আমাৰ উন্নতি হওক। আপোনালোকে গম পায় অমৃত সৰোবৰ নামে পুখুৰীত দান অনুদান আগবঢ়াইছে। মই ইতিমধ্যে 6 বিঘা মাটি দি দিছোঁ স্কুলত, 10 ঠাইত। তাতে অমৃত সৰোবৰ অহাবাৰ বহিব। প্লেণ্টেশ্যনৰ কাৰণে ফিল্ডৰ ছাইডত মাটি দিছোঁ। আমাৰ এই বৰিটোতো পাৰি, ফিচাৰীটো ডেভেলপ কৰিব পাৰি। অলপ যোগাযোগ কৰোঁতে খৰচ হয়, সেই খৰচখিনি আমি বহন কৰিব লাগিব। আৰু ভৱিষ্যতে যাতে এইবিলাক কৰা হয় চৰকাৰী দান অনুদানৰ প্ৰতি। গতিকে আমি কিছু নজৰ দিলে নিশ্চয় এইবিলাক আহি পৰিব। গতিকে মই দেখিবলৈ পাইছোঁ মঞ্চখনে স্থায়ী ৰূপ লওক। আৰু এই ক্ষেত্ৰত আমাৰ যুৱচাম আমাৰ আগবাঢ়ি আহিব লাগিব। আহিছে, যথেষ্ট কষ্ট কৰিছে। ইয়াত বিহুখন অনাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট স্বীকাৰ কৰিছে কেইজনমান সক্ৰিয় সদস্যই। মই তেওঁলোকক শলাগ লৈছোঁ। আৰু শেষত তেওঁলোকৰ ভৱিষ্যতে যাতে উদ্যমটো হেৰাই নাযায়, আগন্তুক 15তম বিহুখন যাতে জাকজমকতাৰে পতা হয়, তাকে কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আৰু সামৰণি মৰাৰ আগে আগে মই নাচনীসকলক বিচাৰিছোঁ, সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিলে বিহু নাগালে হ'ব। আহা নাচনীসকল, হিমাংকৰ দাসক ইয়াত বিচাৰিছোঁ। আহা, মই গীত গাম, তোমালোকে নাচিবা, হ'বনে? পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই, তোমাক নবলাবলৈ, তোমাক নবলাবলৈ টান। বলিয়া হাতীক বলাব পাৰোঁ মই, বলিয়া হাতীক বলাব পাৰোঁ মই, তোমাক নবলাবলৈ টান। বগীতৰা ওলাই দেখা দিয়া, হাতত পাণ বঁটা লৈ ৰাইজক সেৱা কৰা। ধন্যবাদ। গতিকে এফাকি বিহুগীতেৰে মঞ্চখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিছিলোঁ। আৰু ইয়াতে পিছতে কাৰ্যসূচীলৈ আগবাঢ়িবলৈ অনুৰোধ জনালোঁ। ত্ৰিদীপ কুমাৰক সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। আমি ৰাইজৰ উৎসৱতে কামনা কৰিছোঁ। লগতে আমাৰ হিমাশ্ৰী দাসক সম্বৰ্ধনা জনাব সম্পাদক অভিজিত দাসে। এয়া অভিজিত দাসে সম্বৰ্ধনা জনাইছে। ৰাইজৰ বিপুল উৎসৱৰে আমি কামনা কৰিছোঁ। ভাল ভাল গান শুনক নে কি কয়? বঢ়িয়া। দেহৰ ৰঞ্জে ৰঞ্জে
মানুহে দেখিলে গম পায় বয়ফ্ৰেণ্ড আছে আগৰ ছোৱালী দুজনী আছে ন নিজৰ মানুহজনৰ কথা ভাবি তেখেতৰ মুখখন লাগি একেলগে গাওঁ নেকি কাৰণ আছো হৈয়ে পৰা ফুলেৰে মালা ও গাঁঠি বনোৱাৰে অকল হয় জীৱন কথা বনোৱাৰে মই নাজানো মই নাজানো মই নাজানো মৰমে কৰি যায়